ঠাণ্ডাটো বৰ বেছিকৈ পৰিব নেকি অ' ঠাণ্ডা দিন সমানো আজি কেইদিন হৈছে গা চব একদম ফৰফৰা হৈ গৈছেগৈ আজি পিংকিকে ফোন এটা কৰিব লাগিব বজাৰলৈ যায় নেকি অলপ বডি লোচন কেইটামান আৰু কিবা কিবি এনেকৈ আনিবগৈ লাগিব দেই ঠাণ্ডা দিন পালেহি মানে এইবিলাক বৰ দৰকাৰ হৈ পৰিছে আৰু অঁ ফোনটোৱে বাজিলে দেখোন ফোনৰ কথা কৈছিলোঁ হে বাৰু কোনেনো কৰিছে ৰ'বা হাই পিংকি অ' মই তোৰে কথা ভাবি আছিলোঁ জান বাৰু কচোন ক তইনো কিয় ফোন কৰিলি বাৰু হয়নে যো আজিনো মোৰলৈ তোমাৰ ইমান মনত পৰিছেনে আৰু কোৱাচোন বাৰু কিয় মনত পেলাইছিলা তাৰপাছতহে মই কিয় ফোন কৰিছিলোঁ সেইটো ক'ম এই নাই পিংকি মানে বজাৰলৈ যাব লাগিছিলে অ' বৰকৈ মানে গা চাবোৰ বৰ শুকান হৈ পৰিছেতো সেইবাবে ভাবিছিলোঁ কিবা কিবি কেইটামান আনিবগৈ লাগে তোমাৰে মোৰে কথাবিলাক ইমান মিল দেখিছা ময়ো তোমাক তাকেই ক'বলৈ ফোন কৰিছিলোঁ মই ভাবিছিলোঁ বজাৰৰ পৰা কিবা এটা আনোগে বুলি আৰু লগ বিচাৰি ভাবিলোঁ তোমাৰ লগতে যাওঁ বুলি তেতিয়াহ'লে ওলাই আহিবা মই ওলাই থাকিম দেই অ'কে দিয়া বাৰু কিমান সময়ত যাম বুলি ভাবিছা বাৰু 2-3টামান বজাতে ওলাই গ'লে হ'ব নহয় বাৰু অ'কে মোৰ দেহাজনী তুমি যিমান সময়তে আহা আহিবা মই আজি গোটেই দিনটো ফ্ৰী আছোঁ আৰু এতিয়া ঘৰত থাকিলেকে বৰ হৈ গৈছোঁ ওলাই আহিবা দিয়া সোনকালে ঠিক আছে হ'ব দিয়া এতিয়ালৈ ৰাখিছোঁ আৰু আবেলিকৈ লগ পাম বাই অ' মা ক'ত আছানো তুমি এই বৰুৱানী নক'ব আৰু পাই কিনো যে হৈছে আৰু দেই অঁ তাকেহে অঁ হয় আকৌ ঠিক আছে বাৰু বৰুৱানী আপুনি বহুত দিন আমাৰ ইয়ালৈ অহা নাই আহিবচোন বাৰু এদিন কি কয় বৰুৱানী হয় নেকি অঁ ঠিক আছে দিয়ক যাব লাগিব এদিন অঁ তাৰ ল'ৰাটো কিমান ডাঙৰ হ'ল বাৰু অঁ হয় নেকি অহ ঠিক আছে তেতিয়াহ'লে বিয়াতে যাম ওলাব আৰু ন নাই বৰুৱানী এতিয়া ছোৱালী বিয়াৰ কথা ভবা নাই আৰু 2-3 বছৰমান থাককচোন বাৰু লগতে হয় বাৰু হয় সেইটো হয় বাৰু দিয়কচোন তথাপিতো আৰু এজনীয়ে ছোৱালী ইমান সোনকালে উলিয়াই দিবলৈ মনেই যোৱা নাই হয় বাৰু ঠিক আছে বাৰু দিয়ক অঁ চাব নিশ্চয় আপোনালোকৰ চকুত যদি তেনেকুৱা ভাল ল'ৰা আছে নিশ্চয় দেখুৱাব পাৰে কিন্তু এতিয়াই বিয়াৰ কথা ভবা নাই বাৰু তথাপিতো আনিব পাৰিব দিয়ক হয় অঁ হ'ব দিয়ক তেতিয়াহ'লে আহিছোঁ হ'ব অ' তুমি ইয়াত উঠোনে বা তোমাক মই মাতি আছোঁ মাত নাই ন মানে তুমি তোমাৰ ফ্ৰেণ্ডৰ লগত মোৰ বিয়াৰ কথা আলোচনা কৰিলাই মই তোমাক কিমান ক'ব লাগে মা মোৰ যে বিয়াৰ কথা এতিয়া নাভাবিবাচোন প্লিজ মা মই পঢ়ি শুনি কিবা এটা কৰি লওঁ নিজৰ ভৰিত খাৰা হৈ ল'ব বিচাৰিছোঁ মা তুমি কিয় নুবুজা বাৰু অকল যে তুমি মোৰ বিয়াৰ কথাকে আলোচনা কৈ থাকা কেৱল 2-3 বছৰ পাছত দিম কিন্তু দৰা চাবলৈ হ'লে এতিয়াৰ পৰা কৈ থাকা ন মই বিৰাট বেয়া পাইছোঁ দেই মা বিৰাট বেয়া পাইছোঁ মই কিন্তু এতিয়া বেয়া নাপাতো আগে কৈ থৈছোঁ নাই অ' মাজনী মইনো ক'ত তোমাৰ বিয়াৰ কথা পাতিছোঁ আণ্টিয়ে কোৱাৰ বাবেহে মই কৈছোঁ আৰু ল'ৰা এজন হেনো আণ্টিয়ে চাইছে তোমালৈ সেয়েহে ভাবিছোঁ আৰু যদি ভাল লাগে তেতিয়া ঠিক ঠাক কৰি থ'ম এনেও বাৰু তোমাৰ বিয়া 2 বছৰমানৰ পাছতেই কৰাম তুমি সেইটো নাভাবিবাচোন দিয়া হ'বচোন কিয় খং খাইছা মাজনী ঠিক আছে চৰি কৈছোঁ নহয় মই এতিয়াতো অকণমান হাঁহা ঠিক আছে হ'ব দিয়া মা মই মানে পিংকিৰ লগত বজাৰলৈ ওলাই যাম বুলি ভাবিছিলোঁ যদি তোমাৰ কিবা কিবি আনিব লগা আছে মোক ক'বা মই মানে শ্বপিং কৰিমগৈ তাকো অকল ক্ৰীম চিম এনেকুৱা কিবা কিবি এটা আনিবলৈ যাম ভাবিছোঁ জানো চাওঁ কি আনিব পাৰোঁ তোমাৰ কিবা আনিবলগীয়া আছে যদি মোক ক'বা দেই মই 2টামান বজাতে ওলাই যাম বুলি ভাবিছোঁ নহ'লে যাবা নেকি বাৰু তুমিও যোৱা যদি ওলোৱা লগতে যাওঁ নাই মই নাযাওঁ দিয়া তোমালোকে যোৱা তোমালোক দুজনী গৈ আহাগৈচোন বাৰু আৰু মোৰ তেনেকৈ আনিব লগা নাই তথাপিতো আনিম বুলি ভাবিছা যদি আৰু বডি লোচন তাকে লৈ আহিবা ঠাণ্ডা দিন পালেহিতো গাবিলাকো মোৰ সেই একেই হৈছে ঠিক আছে যোৱা পইচা পাতি লাগিব নেকি বাৰু যদি লাগে মোক ক'বা হা নহ'লে মোৰ ATM-টোকে লৈ যাবা তাকেহে মা মোৰ ওচৰতো তেনেকৈ পইচা নাই মই ভাবিছিলোঁ তোমাৰ পৰা 2 টকা বিচাৰিম বুলি আৰু তুমি যেতিয়া ক'লা ATM-খনকে লৈ যাবলৈ থেংক ইউ ATM-খন মোক দিলে দিবা মই 2টামান বজাত ওলাই যাম আৰু তাই ওচৰলৈ ঠিক আছে দিয়া বহা কিন্তু মোৰ বিয়াৰ কথা ভাবি নাথাকিবা কাৰণ মই এতিয়া বিয়াত নহ'ম আৰু অ' মা মই আহিছোঁ হা তুমি থাকিবা ঠিক আছে মাজনী যোৱা সোনকালে আহিবা কিন্তু অ'কে মা বাই ভগৱান ইমান ৰ'দ দিছে একো নাই দিয়া ঠাণ্ডা দিন যে ৰ'দটো বাৰু ভালেই লাগে তথাপিতো আৰু পিংকি এতিয়া ওলাই আছে নে নাই লোৱা প্ৰথমে সিহঁতৰ ঘৰলৈকে যাওঁ তাৰপাছতহে শ্বপিং যাম আৰু দুইজনী আহা মই তোমালোকে ধনী পাই ৰৈ আছিলোঁ
আহা ভিতৰলৈকে আহা এই ভিতৰত নোসোমানি ওলাই আছা যদি যাওঁ আহা ঠিক আছে তেতিয়া ব'লা এতিয়া যাওঁ পিছত আহি সোমাবি হা মই মাক কৈ থৈ যাওঁ ৰ'বা অ' মা অ' জু আহিল মই গৈছোঁ হা তাই হেনো এতিয়া নোসোমাই দেৰি আহিহে সোমাব বোলে দেৰি হৈছে ঠিক আছে যোৱা বেটি সোনকালে আহিবা দেই দুইজনীকে কৈছোঁ ভালকে যাবা অ'কে আণ্টি আহি সোমাই আছোঁ ঠিক আছে মা বাই ব'লা ব'লা বহুত দিন ওলাই অহা নাছিলোঁ আজি বহুত দিনৰ মূৰত ওলাই আহিছোঁ মনটোচোন ভাল ভাল লাগিছে আৰু মনখনো কিবা বহুত চেঞ্জ কৰিলে ন অঁ ময়ো নাই অহা পাই ময়ো সেই তই মই আৰু যে পৰি আহিছিলোঁ সেই তেতিয়াই অহা জানো তাৰপিছত আৰু অহাই নাই এতিয়া জল্দি আমি কচমেটিকখিনি লৈ লওঁ তাৰপিছত আৰু ড্ৰেছ দুযোৰমান ল'ব লাগিব মোৰ ড্ৰেছ নাইকিয়া হৈছেগৈ বহুত জল্দি লৈ যাওঁ বস্তুবোৰ নহ'লে আন্ধাৰে হ'ব আৰু মানুহো অলপ ভিৰ হৈছে দেখা নাই জানো অঁ পিংকি ক'ত গ'লি এইফালে আছোন সোনকালে একদম মোৰ আমনি লাগি গৈছে একদম বৰ হৈ গৈছেগৈ আছোন তই কথা ক'লি নে বাৰু আণ্টি যাবিনে নাযাব বাৰু মোৰ লগত একদম মোৰ যে মূলতো সোমাই আৰু ইয়াতো তলৰ ঘৰত এনেই একদম বিছনাখনতে পৰি মোৰ এতিয়া আমনি লাগি গৈছে মই কিন্তু যাব ওলালোঁ দেই ব'ল মাক ক আৰু ব'ল যাওঁ সোনকালে ক'লো মাক ক'লো মোৰ কিন্তু যাবলৈ একেবাৰে মন নাছিল তই ইমানকৈ জোৰ কৰি লগ ধৰাৰ বাবেহে যাব ওলাই আছোঁ বাৰু ব'ল এতিয়া তুমি যাব একেবাৰে মন নাছিলে ন হ'ব দিয়া নালাগে আৰু আমাৰ ঘৰলৈ যাব ময়ে যাওঁগৈ এই পাগলি মইতো নাযাওঁ বুলি কোৱা নাই ন খালি তাৰমানে মন নাছিলে আজি যাবলৈ মন নাছিলে মানে ইমান ভাগৰ লাগিছে সেইকাৰণে যাব মন যোৱা নাছিল ব'লা মই ওলাই ৰেডি নহয় এতিয়া ব'লা একো নাই কৰা ভাইটি আহাচোন এইফালে দেউতা তুমি ঘৰলৈ যাবলৈ ওলালা নেকি মই খেলি আহিছোঁ এতিয়া অঁ হয় পাপু তুমি খেলিব গ'লা আকৌ মইতো কেতিয়াবাই আহিলোঁ তুমি নাছিলা যে সেইকাৰণে আমি এতিয়া কিবা কিবি কৰিলোঁ মেলিলোঁ আৰু আমি শ্বপিং গৈছিলোঁ নহয় বহুত কিবা কিবি আনিছোঁ তোমালৈও আনিছোঁ নহয় থৈ দিছোঁ দেই মই আণ্টিক দি থৈছোঁ তুমি ল'বা খাবা আৰু থাকিবা আজি তোমালোকৰ পিংকিবা আমাৰ ঘৰলৈ যাব নহয় তুমি মাৰ লগতে থাকিবা দেই এদিনৰ কাৰণেহে যাম একো নহয় দিয়া আজি ৰাতিটোহে তুমি আজি ৰাতি থাকা আৰু তোমাক মই এদিন লৈ যাম নহয় জুবা গ'লে তোমাক মই এদিন লৈ যাম দিনতে লৈ যাম দেই এতিয়া আজি মাৰ লগতে তুমি থাকা আকৌ ভাল লোৱা নহয় আৰু তোমালৈ মই ডাঙৰ চকলেট আনি থৈছোঁ নহয় সেইবোৰ কোনে খাব কোৱা তুমি যদি গুচি যোৱা সেইবোৰ খাব লাগিব নহয় সেইবোৰ খাবলৈ মন যোৱা নাই নেকি তুমি থাকা মাৰ লগত আৰু সেই চকলেটবোৰ খাই থাকিবা দেই মায়ে তুমি আৰু মাক আমনি নকৰিবা ঠিক আছে তেতিয়াহ'লে জুবা আৰু পিংকিবা মই মাৰ লগত চকলেট খাই থাকিম তোমালোকক কিন্তু মই নিদিওঁ খাবলৈ মই মাৰ লগত চকলেট খাবলৈ যাম তোমালোক যাবা দেই বাই আইও দেহি বেচেৰাটো ইমান মৰম লগা তাৰ কথা বতৰাবোৰ এনেকুৱাই জানা আৰু এতিয়া ব'লা আমি যাওঁ নহ'লে দেৰি হ'ব তোমাৰে দেৰি হ'ব মাৰ ঘৰত চিন্তা কৰিব না ব'লা